ঋষিকেশত ইমানেই ভাল লাগিছে গংগামা পানীৰ ওচৰলৈ আহিছোঁ বাপৰে ইমানেই ঠাণ্ডা আৰু ফিৰফিৰিয়া একদম বতাহ মাৰি আছে মই বোলো ভাবিছোঁ যাওঁ এবাৰ এতিয়া যিহেতু আমি অলপ পিছত ওলাম ইয়াৰ পৰা যামগৈ গতিকে মই ভাবিলোঁ যোৱাৰ আগত এবাৰ ঋষিকেশৰ পানীৰ ওচৰৰ পৰা গৈ আহোঁগৈ গতিকে খোজকাঢ়ি কাঢ়ি একদম গৈ আছোঁ আৰু মই থুপুক থাপাকৈ আৰু ৰাস্তাবিলাক ইমান চাফা চাওক এতিয়া বাজিছে ৰাতিপুৱা আমি কেইটাত ব্ৰেকফাষ্ট কৰিছিলোঁ 7টা চাৰে 8টা নে 9টা বাজিছে 9টা বজা নাই চাৰে 8টামান বাজিছে আৰু এয়া দেখিছেনে ধুনীয়াকৈ ইমান চাফা গলি ৰাস্তা এতিয়া আমি পানীলৈ যাম ইমান ঠাণ্ডা পানী ইমানেই চাফা মানে ক'বলৈ বাকী নাই মানে আপোনালোকক গতিকে এনেকৈ আমি গৈ আছোঁ আৰু ইয়াতে বানপানী চানপানী নহয় নেকি মোৰ মতে কাৰণ তেনেকুৱা লাগি আৰু নহয় চাগে যেন তাৰপিছতে সেয়া আহিলোঁ আৰু আমাৰ ওপৰৰ হোটেলৰ পৰা গোটেই ভিউটো ধুনীয়াকৈ দেখি থাকি গতিকে ইয়াতে সকলো আহে একদম ঠাণ্ডা পৰিৱেশ কিমান ঠাণ্ডা লাগে দেখিছেনে আৰু ময়ো ইমানেই মোৰ ভাল লাগিছে মনটো ক'বলৈ বাকী নাই মুঠতে গধূলি হ'লেও ইয়াতে বহুত বেছি ভাল লাগে লাইটিং চাইটিং হৈ থাকে মানে বহুতেই ভাল লাগে আৰু গতিকে পানীলৈ আহিছোঁ আহি মই মানে ভাবিছোঁ কি জানেনে যোৱাৰ আগত মন ভৰি একদম ধুনীয়াকৈ ইয়াতে অকণমান বতাহ চতাহ লৈ যাওঁ আৰু যিমানেই ষ্ট্ৰেছ আছে যিমান যি আছে মোৰ যেন এনেকুৱা চব গুচি গ'ল কাইলৈৰ পৰা বাৰু আকৌ টেনশ্যন হৈ যাব হ'লেও বৰ্তমান সময়কণ মানে বৰ্তমান যিমানকণ সময় আছোঁ সেইকণ সময় মোৰ যেন গোটেই টেনশ্যনবিলাক গুচি গ'ল এনেকুৱা লাগিছে মানে মোৰ মনটো বহুতেই বেছি ভাল লাগিছে আৰু এইফালে দেখিছেনে আণ্টিগৰাকীয়ে মাছক খুৱাবলৈ দানা বনাই আছে আৰু ইয়াতে 10 টকা দি চবেই ল'ব পাৰে আৰু মাছক খুৱাব পাৰি মানে ইয়াতে ঢেৰ মাছ আছে গতিকে মোক কৈছে একদম এনেকৈ সেয়া মোক দেখুৱাই আছে ডেমো এয়া চোৱা মাছবিলাক এনেকৈ আহিছে মই আকৌ মাছ বিচাৰি ফুৰিছোঁ মাছ নেদেখোঁ আৰু চবতকৈ ডাঙৰ কথা মোৰ চুলিৰ অৱস্থা দেখিছেনে মানে মোৰ সেই এয়াৰপৰ্টত বেগটো থাকি গ'ল যে তাতে চেম্পু টেম্পু চব আছিলে গতিকে ইয়াতে মই বেলেগ এটা চেম্পু ইউজ কৰিছোঁ সেইকাৰণে মোৰ চুলি এয়া গতি গতিকে মই এতিয়া ঘৰত গৈয়ে ধুনীয়াকৈ ধুই পখালি চুলিখিনি ফিৰফিৰিয়া কৰিব লাগিব কাৰণ মই ভাবিলোঁ ইয়াতে পাৰ্লাৰতে ধুই ল'ম বুলি কিন্তু ইয়াতে পাৰ্লাৰ নাই বহুত দূৰ যাব লাগিব গতিকে ইমানখিনি কৰিবলৈ সময় নাই যিহেতু আমি অলপ পিছত ৰিটাৰ্ণ হ'ম দেলহিৰ কাৰণে সেইকাৰণে বোলো পটাপট মাছক খুৱাই লৈছোঁ মাছ পিছে এজনীও নাহিল মোক দেখি চাগে মাছে ভয়ে খালে এইজনীক বুলি এইজনীও চব দেখুৱাবলৈ হ'লে আমাক লৈ যাব ধেমালি কৰিছোঁ আৰু ইয়াতে ইমান ভাল লাগিছে ৰৈ মেলি মই কৈছোঁ ন আপোনালোকৰ মনবিলাক যে বহুত ভাল লাগি যাব আপোনালোকে ফুৰিম বুলি আহিব পাৰিব ঋষিকেশ বহুতেই ধুনীয়া জেগা ঋষিকেশ মানে মই কৈছোঁ ন ইমানেই ধুনীয়া জেগা ক'বলৈ আপোনালোকক বাকী নাই ইমানেই আপোনাৰ মন ভাল লাগি যাব আপোনাৰ মুডবিলাক একদম খোল খাই যাব মানে মুড ফ্ৰেছ হৈ যাব টেনশ্যনবিলাক একদম ফ্ৰেছ হৈ যাব অকলেও আহিব পাৰে অকলে আহিলেও শান্তি লাগিব মইতো মই যেতিয়া অকলে মই যিমান পাৰোঁ অকলেই ঘূৰা ফুৰা কৰোঁ আপোনালোকে দেখিছে মই চ'ল' বহুত ভাল পাওঁ অকলে কিবা মনটো শান্তি লাগে টেনশ্যন ফ্ৰী লাগে কাৰো লগত একো ঝামেলা নাই কাৰো লগত একো লোচা চোচা নাই অকলে যাম অকলে আহিম এনেকুৱা মানে ভাল লাগে মোক চ'ল' ট্ৰিপবিলাক বহুত ভাল লাগে তাৰপিছত এটা শিৱলিংগত মই পানী চৰালোঁ আৰু দেখিছেনে ইমান ধুনীয়া লাগিছে গোটেই জেগাডোখৰ ইয়াতে ওচৰতেও এনেকুৱা সৰু ঢেৰ হোটেল আছে ইয়াতে এনেকৈ থাকিবও পাৰি আৰু আমি থকা জেগাডোখৰো বিৰাটেই ধুনীয়া ইমান ধুনীয়া ভিউ মানে ক'বলৈ বাকী নাই গতিকে এয়া আমি পালোহি আৰু এয়া ককাই কি ধুনীয়াকৈ বীণ বজাই আছে দেখিছেনে উৰ্জা কালি এই গানটো গাই আছে মানে ঘৰ আজা পৰদেশী এই টিউনটো বজাই আছে বিৰাট বেছি ধুনীয়া লাগিছে বিৰাটেই বেছি ধুনীয়া লাগিছে মানে শুনি গতিকে এয়াই ঋষিকেশ আপোনালোকক দেখালোঁ মোৰ মনটো আজি বহুত ভাল লাগিছে একদম ফাইনেলি হেপ্পী মই ধুনীয়াকৈ পানীৰ ওচৰলৈ আহিলোঁ ফটো মাৰিলোঁ কি ধুনীয়া ফটো উঠিছে আপোনালোকে ইনষ্টাগ্ৰামত চাবলৈ নাপাহৰিব আৰু সদায় আমি নিজক টাইম দিব লাগে আৰু মই আজি সঁচাকৈ নিজক টাইম দিছোঁ মই প্ৰতি বছৰে অকণমান হ'লেও নিজক টাইম দিওঁ ইমানেই টেনশ্যনত থাকোঁ ইমানেই কাম বন চব ফালৰ পৰা টেনশ্যন ডিপ্ৰেশ্যন হ'লেও মানে ধৰক যি নহ'লেও নিজক অকণমান সময় দিবলৈ নাপাহৰোঁ কাৰণ মই নিজক চাৰ্জ কৰিলেহে আকৌ মই চাৰ্জ হৈ থাকিম এক্টিভ হৈ থাকিম আৰু মই গোটেই টেনশ্যনখিনি আকৌ লোড ল'ব পাৰিম কাৰণ টেনশ্যন বস্তুটো আৰু লগত লৈ আহিছোঁ মই জন্মতে লগত লৈ আহিছোঁ গতিকে মোৰ লগত লাইফ টাইম থাকিব গতিকে বাই আপোনালোকক ঋষিকেশ কেনেকুৱা লাগিলে ক'বলৈ কিন্তু